মই দেখিছোঁ অকণমান বৰষুণ দিছে সৰু ল'ৰা-ছোৱালীবিলাক স্কুললৈ গৈছে ইয়াতে পৰিছে বোকা পানী সেইভাগে স্কুললৈ গুচি যাবলগীয়া হয়। আজি পদমবাবুক মই ধন্যবাদ দিছোঁ যে এই ৰাস্তাখন এইখন মানে অকণমান যে ঠিক কৰি দিওঁ বুলি কৈছে ল'ৰা-ছোৱালীখিনি আপোনালোকে স্কুললৈ আহোঁতে অকণমান তেওঁ আশীৰ্বাদ কৰিব উঠিছে। এই ৰাস্তাটোৱে মেইন ৰাস্তা হয় যিহেতু এইটো আমাৰ ধেমাজি মৰিধল এইপিনে ওলাবগৈ পায়। এই ৰাস্তাটোৰ অৱস্থা কেনেকুৱা দেখিছে চাগে। আজিৰ দিনতো এনেকুৱা এটা ৰাস্তা আছে আপোনালোকক দেখাই দিছোঁ। এইটো দেখিছে যিহেতু এখন বাইচাইকেল চলাই যাব নোৱাৰি। এতিয়া যিহেতু ৰ'দ দি আছে বৰষুণ দিলে যিহেতু এখন বাইচাইকেলো ইয়াত চলাই যাব নোৱাৰি। আৰু এইপিনে স্কুলৰ ল'ৰা হাইস্কুল আছে, এম ভি স্কুল আছে, LP স্কুল আছে, গোটেই ল'ৰাবিলাক এইপিনে অহা যোৱা কৰে। বহুত কষ্টৰে যিহেতু অহা যোৱা কৰে। ইয়াত দেখিছে এইপিনেও ৰাস্তা দেখিছে চব বোকা আৰু এইপিনেও দেখিছে বোকা আৰু কিমান গাঁত কিমান দ গাঁত দেখিছে চাগে কিমান দ গাঁত চব বোকা হয়। আৰু সম্পূৰ্ণ এইপিনে নামঘৰো আছে, নামঘৰলৈও যিহেতু মানুহখন আহে আৰু এইটো মেইন ৰাস্তা হয় আপোনালোকে ধেমাজি মৰিধল এইটো ডাইৰেক্ট ওলাব পাৰিব মেইন ৰাস্তা। বহুত মানুহে যিহেতু ডেইলি অহা যোৱা কৰে। এই ৰাস্তাটো অৱস্থা এতিয়া এই দেখিছে চাগে আপোনালোকে ইয়াত দেখিছে চব পিনে এইপিনে গাঁত এইপিনে গাঁত। এতিয়া ৰ'দ দি আছে কাৰণে এতিয়া আপোনালোকে দেখিব পাইছে, নহ'লে পানীয়ে ফুল হৈ থাকিলে এই গাঁতবিলাকত। আৰু ইয়াত বহুত মানুহ পৰিছেও ইয়াত দেখিছে পুৰা গাঁত এইবিলাক। এই ৰাস্তাটো আজি মই কেলৈ দেখাইছোঁ, এই ৰাস্তাটো এতিয়া মই নিজে অলপ নিজৰ পইচাই অলপ বনাম বুলি ভাবিছোঁ। যিহেতু অলপ মাটি চাটি পেলাম বুলি ভাবি আছোঁ নিজৰ পইচাই। আপোনালোকে সম্পূৰ্ণ দেখাম, আপোনালোকক চাই থাকিব, ভিডিঅ'টো স্কিপ নকৰিব। পুৰা গাঁত দেখিছে চাগে আপোনালোকে, এইপিনেও দেখিছে, এইপিনেও গাঁত, এইপিনেও গাঁত, এইপিনেও গাঁত, পুৰা মুঠতে ৰাস্তাটো একেবাৰে অৱস্থা বেয়া হৈ আছে। তাৰমানে এই ৰাস্তাটো এতিয়া মই নিজে কিমানখিনি পাওঁ মই ভাল কৰিবলৈ চেষ্টা কৰিম, মাটি অলপ পেলাবলৈ চেষ্টা কৰিম, কিমানখিনি পাওঁ মাটি পেলাবলৈ চেষ্টা কৰিম। প্ৰায় আপোনালোকৰ ইয়াৰ পৰা এইপিনে দেখাই দিছোঁ, এইপিনৰ পৰা ইয়াত দেখিছে, এইপিনেও গাঁত হৈ আছে, এইপিনেও গাঁত হৈ আছে দেখিছে চাগে। ইয়াৰ পৰা দেখিছে, ইয়াৰ পৰা ডাইৰেক্ট আমাৰ এই চাৰিআলিটোলৈকে আপোনালোকে যিমানলৈকে দেখিব পাৰিছে ইয়াত দেখিছে স্কুলৰ ল'ৰা-ছোৱালী গৈ আছে চাগে। যিমানলৈকে দেখিব পাৰিছে সিমানলৈকে বেয়া। যিহেতু অলপ বেয়া হ'লে বেলেগ কথা, কিন্তু পুৰাই বেয়া দেখিছে, পুৰাই কিমান দীঘলকৈ দেখিছে চাগে আপোনালোকে যিমানলৈকে দেখিছে সিমানটোলৈকে ৰাস্তাটো বেয়া। তাত আজি মই অলপ বনাম বুলি ভাবিছোঁ, মানে নিজৰ পইচাই যিমানখিনি পাওঁ। আপোনালোকে এই ৰাস্তাটোৰ কাৰণে অলপ আবেদন কৰিছিলে নেকি? কৰা হৈছিলে, হয় কৰা হৈছিলে ন? কৰা হৈছিলে। চৰকাৰী কি বুলি ক'লে? চৰকাৰে মানে মই আমাৰ শিক্ষামন্ত্ৰী চৰকাৰ মানে ৰমেশ পেগু ডাঙৰীয়া, হয় তেখেতক মই 4বাৰমান অৱগত কৰোৱা হৈছে। দৰখাস্তও দিছোঁ মই এই ৰাস্তাটোৰ বিষয়ে। যে মই কৈছোঁ যে আমাৰ সুবাহী, বঙালমাৰী, ধূনাগুৰি, পশ্চিম সুবাহী, গোহাঁইপাম, দ সুবাহী এনেকৈ গোটেই মানুহখিনি প্ৰধান মানে যাতায়াতৰ পথহে আছিলে এইটো। আজি এই পথছোৱাৰ আজি এই অৱস্থা কৰা নাই। এনেই উপপথ কিছুমান বনাই তেওঁলোকে ফুলজাৰি মাৰিলে নহ'ব। মেইন যিটো পথ সেই পথটো আমাৰ আজি কলেজলৈ যাবৰ কাৰণে, ল'ৰা-ছোৱালী স্কুললৈ আহিবৰ কাৰণে গোটেই মেইন পথেই আছিলে। আগৰ পৰা আমি কলেজ পঢ়া দিনৰ পৰা এইটো ৰাস্তা এইটোৱে মেইন পথ। আজি এই মেইন পথটো আজি এই অৱস্থা। কিন্তু অন্যান্য পথবিলাক এনেই বনাই তেওঁলোকে মানে বা ল'লে নহ'ব নহয়। এখন যিহেতু বাইচাইকেল যাবলৈ নোৱাৰে। কালি পৰহি মই দেখিছোঁ অকণমান বৰষুণ দিছে সৰু ল'ৰা-ছোৱালীবিলাক স্কুললৈ গৈছে ইয়াতে পৰিছে বোকা পানী সেইভাগে স্কুললৈ গুচি যাবলগীয়া হয়। ইয়াৰ ফাইনেলি এতিয়া ট্ৰেক্টৰ আহি গৈছে। এইপিনে দেখিছে ট্ৰেক্টৰ আহি গৈছে, এইপিনে ট্ৰেক্টৰ আহি গৈছে দেখিছে, পাছত পিনে আহি আছে। সম্পূৰ্ণ দেখাম আপোনালোকক কিমান পাৰোঁ মই বনাবলৈ। ইয়াত দেখিছে টমটম আহি আছে, যিহেতু এইপিনে টমটমৰ অৱস্থা কেনেকুৱা দেখিছে। ইয়াত দেখিছে ফাৰ্ষ্ট গাড়ী মাটি পৰিছে ইতিমধ্যে। ইয়াত দেখিছে অকণমান আগলৈ যোৱা। যিহেতু মাটি পেলাই হৈ গ'ল আমাৰ দেখিছে চাগে। ইয়াৰ অ'পা তালৈকে যিহেতু পেলালোঁ ইয়াত দেখিছে। আৰু কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টো ভাল পাইছে অকণমান শ্বেয়াৰ কৰি দিব, শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। যিহেতু আপোনালোকে শ্বেয়াৰ কৰিলে ভাল লাগিব মোৰ ভাগত। ইয়াত দেখিছে একেবাৰে সুবাৰী চাৰিআলিলৈকে যিহেতু মই পেলালোঁ। ভিডিঅ'টো ভাল পালে অকণমান শ্বেয়াৰ কৰি দিব খালি।